নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, অসম চৰকাৰৰ এডিআৰই এক্সামৰ এডমিট কিয় এতিয়ালৈকে অহা নাই আপোনালোকে জানেনে? আজি তাৰিখত এটা বহুতে ডাঙৰ আপডেট আহিছে অসম চৰকাৰৰ ফালৰ পৰা। এডিআৰই অসম পুলিচৰ ইণ্টাৰভিউ ডেট পিছুৱাই দিব নেকি? জানিবলৈ ভিডিঅ'টি শেষলৈ চাব আৰু ভিডিঅ'টি ভাল পালে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এইবাৰ অসম পুলিচ আৰু এডিআৰই কেণ্ডিডেট বহুত বেছি, গতিকে এইবাৰ অসম চৰকাৰে এক্সামবোৰ কণ্ডাক্ট কৰাৰ অলপ অসুবিধাৰ সন্মুখীন হৈছে। কাৰণ এইবাৰ ল'ৰা ছোৱালীৰো সংখ্যা বহুত বেছি, তাতে আকৌ এক্সাম চেণ্টাৰো কম। ইতিমধ্যে মোৰ হাতত এখন চেণ্টাৰ লিষ্ট আহি পৰিছে। এইখনে হৈছে চেণ্টাৰৰ লিষ্ট। ইয়াৰ লিংক মই তলত দি দিম, আপোনালোকে চাই ল'ব। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰিও চাব পাৰে ক'ত কিমানটা চেণ্টাৰ আছে, আৰু পাৰিলে স্ক্ৰীনশ্বট এটাও লৈ থ'ব পাৰিব। আৰু আপোনালোকৰ হাতত বেছি দিন নাই, ছেপ্টেম্বৰ 15 তাৰিখৰ পৰা এডিআৰই এক্সাম ষ্টাৰ্ট হ'ব। আৰু প্ৰিপাৰেশ্যন কৰা নাই যদি এতিয়াই কৰক, এতিয়া সময় আছে। আৰু এইবাৰ কাট অফো বহুত বেছি যাব, কাৰণ এইবাৰ কেণ্ডিডেট বহুত বেছি। চ' বন্ধুসকল, এডমিট কাৰ্ড এতিয়া সোনকালে অহাৰ সম্ভাৱনা আছে, কাৰণ সময় একেবাৰে কম। চ' বন্ধুসকল, ভিডিঅ'টি আজিলৈ যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টিত লাইক এটাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।